নমস্কাৰ বন্ধুগিলান মই আজি এই মুহূৰ্তত আছং ভগীৰথ লাই দাদিৰ ঘৰত বল থাকিলে কি হ'ব আসল হৈছে কায়দা বৰ্তমান মোৰ লগত আছে ভগীৰথ দাদি টপলা ভাত আৰু লাফা শাক নতুন গান জনপ্ৰিয় গান খুব কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা হৈছে মোৰ লগত আছে ভগীৰথ দাদি এয়া ভগীৰথ দাদি মোৰ লগত আছে ভগীৰথ দাদি দাদি কি খবৰ না বঢ়িয়া নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ মই ভগী দাদি আজি অলপ চুলিটো বান্ধিছোঁ হা চুলিখিনি বান্ধাওঁ তো মোৰ ঘৰত আজি অহাৰ কাৰণে মই প্ৰথমতে এই আমাৰ এই প্ৰাঞ্জিত দাদি লগতে তেওঁৰ বন্ধুবৰ্গলৈ চিনাকি কৰি দিম বাৰু কিন্তু মোৰ ঘৰত অহাৰ কাৰণে আজি মই নথৈ আনন্দিত আৰু তেওঁলোকৰ এটা বিশেষ বৰ ডাঙৰ উদ্দেশ্য লৈ আহিছে কনষ্ট্ৰাকটিভ ৱাৰ্ক এটা কৰিব এইটো দুই এজন আছে লগতে ক'ব বাকীখিনি নেকি মোৰ লগত আহিছে আৰু নষ্ট কবি দীপাংকৰ ৰয়দা আমি যিকেইটা চিনেমা কৰিয়া আছোঁ মানে কচ ৰাজবংশী সংসাৰে জ্বালাৰ লগতে আউটঘাটে টানা দাদা লাগিছে নমস্কাৰ মোৰ নাম দীপাংকৰ ৰায় আমিরা আমার কচ রাজবংশী জাতিটার সবে বিভিন্ন রকমের আন্দোলন করে কিন্তু আমিরা আন্দোলন একটা ক্ষেত্র নিয়ে আসুন আগিয়া আমার আন্দোলনটা হল ভাষা আন্দোলন সাহিত্য আর সংস্কৃতিক নিয়ে কারণ আমার কচ রাজবংশী জাতিটার শিক্ষিত মানুষের অভাব যে জন্য আমার ভাষা সাহিত্য সংস্কৃতি কাক কয় বহুতে সংস্কৃতি দুর্যাসটাও না জানে সংস্কৃতি বলিলে ডাইরেক্টভাবে ফাংশন চাব যাম ফাংশনত যে ভগী দাদি আহিব গান শুনিম আহিম শেষ সংস্কৃতি কাক কয় পরম্পরা কাক কয়গিলা নাজানে তো ওগুলো আমি বেশি ভাষণ নামারো আমরা ছোটো মোটো চাবা মই একটা কথায় দুঃখর কথা কবা চাওঁ আগে এইখান কিতাপ হল আমার রক্তর চাহরখানক কালা ধোঁয়া আগরছে যেখান কিতাপ আমরা 2011 সনতে ছাপাইছোঁ গুৱাহাটীৰ শিলপুখুৰী আখৰ প্ৰকাশ বৰ্ণালী বৰগোহাঁই মেইন কিবা তাৰপিছত আমাৰ কমল কুমাৰ মেধি বৰ্তমান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কিবা সেক্ৰেটাৰী নেকি তাৰপিছত আমাৰ মৃণাল আকাশ মেধি হ'ল এই যে এইগিলা মানে টাইপিং কৰা আৰু কি DTP মাষ্টাৰ আমি এই কিতাপখন ছাপোৱাতে হৈছে কি আমরা চিলাই ছাপাইছিলোঁ আমরা 300 কপি আমার টাকার অভাব সবে জানে এই কিতাপখন রাজবংশী ভাষাত সংকলন কিতাপ এলা এইখান কিতাপ ছাপোৱাৰ পৰা 2011 চনৰ পৰা এলালৈকে আজি 2020 চন পৰে 11 12 13 14 এনেকা কৰে যিখিনি বছৰ গেছে এলালৈকে এই কিতাপখনৰ 100 কপি আমরা শিলপুখুৰী যেটা আখৰ প্ৰকাশ আছে কাম কৰাৰ উমাৰ যেটা মাধ্যম উমাৰ এই কিহতো আছে পাণবজাৰতো আছে উমাৰ প্ৰকাশন আছে গোষ্ঠী দোকান চোকান আছে কিন্তু আমরা য'ত ছাপাইছোঁ ওতেৰ পৰা আজিলৈকে আমি 100 কপি উলিয়াই আনিব নিপাম একটাই দুঃখ আমাৰ কোচামে জাতিগিলা বিৰাট ডাঙৰ ডাঙৰ চিল্লায় নেতাগিলানো চিল্লায় সবে চিল্লায় আমিরাও চিল্লাম কিন্তু আমার জাতির যে এমন একটা কাম আর কি এতে বিভিন্ন মানুষ এতে কিছুমান মানুষ শহীদ হওয়া মানুষ আছে যার কবিতা এতে আছে কিন্তু আজিলৈকে কোনো নেতাগিলানো কাণ খাৰা নকৰে এই কিতাপখনে নিয়ে মই আগতে মই লাইভ একটা দিছিলোঁ মোৰ প্ৰাইভেট নষ্ট কবি পেজৰ পৰা কিন্তু মানুহগিলানৰ কোনো গুৰুত্ব নাই কিন্তু মই একটা ক'বা খোজোঁ আৰু কি এইখন কিতাপ আটকাৰ এক নম্বৰৰ কাৰণ হ'ল আমাৰ আখৰ প্ৰকাশত এলাও 4,500 টাকা দিবা আছে হ্যাঁ যেটা দিবা নাপাওয়ার কারণে আজিলৈকে 100 কপি আছে কিন্তু আমার একটা দীপাঙ্কৰ রায় নষ্ট কবি যায় নাম দিছে ওরা আর দীপাঙ্কৰ রায় কুমড়া শিলপুখুৰীৰ আখৰ প্ৰকাশ ক বনলতা প্ৰকাশন ক পাণবজারে যেত কিতাপের দোকান আছে এইটো যে সবাই ভাল করে জানে মোক আমরা কিতাপের জগতের চাওয়া আমরা বন্ধু নলওঁ ওই হিসাবত মানে আমাক মানে বাৰে বাৰে ভক্তিয়া ফোন কৰি নাথাকে আৰু কি কথাটা হ'ল এটা মই আমাৰ জাতিৰ যেটা টান না কবা গেলে আমাৰ জাতিৰ নেতাগিলা বিভিন্নজনে বিভিন্ন রকমের কাম করে কিন্তু আন্দোলনের নামত যদি কাবাক গাড়ির তেল খরচ ওরা 10খান গাড়ি যদি 1000 টাকা লাগে ওই কামটা যদি আমার যদি জাতির কিছুমান যদি ভাষা সাহিত্য সংস্কৃতিত যদি টাকা যদি কিছু খাটায় আর কি আমার নেতাগিলা নাই মই বহুত খুশি হম খালি মই একেলাই নহয় আমি ক'বা লাগিব কারণ আমি একটা বৃহৎ ডাঙর শক্তি কারণ মই একেলাই কথা নকওঁ সবসময় এটাই আর মোৰ ক'বা লগা বেলেগ কিছু এই মুহূৰ্তত মোৰ লগত আছে খগৰপুৰৰ ভাইটি জয়েশ নমস্কাৰ ভাষা সাহিত্যৰ লগতে আমরা সবসময় লাগি আছোঁ আমরা রাস্তার আন্দোলনের লগতে লেখামেলার আন্দোলনও আমি কৰিব লাগিব আমরা আমার রাজবংশী ভাষা সাহিত্যৰ ক্ষেত্ৰত যিখিনি পাৰোঁ চেষ্টা কৰিম আৰু ভৱিষ্যতেও কৰাৰ আশা আছে গতিকে এইখিনিয়ে আৰু মোৰ লগতে চিনেৰা ডেভেলপমেণ্ট ফৰামৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট সাহিত্য সম্পাদক বহুত ভাল লাগিল আজি আহিয়া এই মুহূৰ্তত দাদিক আৰু ওচৰত যাম দাদিৰ নতুন একটা গান আহিয়া আছে গান এটা আহি আছে মানে আমি যে ট্ৰেডিশ্যনেল ড্ৰেছ পাতানি আংচা হালধীয়া গামচা ফালি মাৰিব লাগে
তো এই আমি আচলতে এনেকুৱা ধৰণৰ এটা গীত গান বনাইছোঁ মই ঠিক। আৰু গীতালি কাকতিয়ে গাইছোঁ তো মই অহা পৰহি গানটো ৰিলিজ কৰিম কিন্তু কথাটো মই আজি বিশেষকৈ ভাইটি তোমাক ঠিক, ঠিক, আৰু দীপাংকৰৰ লগতে এই ভাইটিটোক জয়েশ জয়েশক মই বিশেষভাৱে ধন্যবাদ জনাওঁ। এই তোমালোকে যে এনেকৈ এই ইমান কিতাপবোৰ লিখি আছা ঠিক ঠিক সেইটো কাৰণে নিউ জেনেৰেশ্যনক আমাক এনেকুৱা ধৰণৰ আমাক ল'ৰা ছোৱালী লাগিব আজি এই জাতিটোৰ কাৰণে তোমালোকে এনেকৈ এইবোৰ লিখি আছা তো মইতো খুবেই ভাল পাইছোঁ ঠিক। তো আৰু বিশেষকৈ মোৰ ঘৰ অহাৰ কাৰণে মইনো দাদীয়ে কি ক'ম তথাপিও এই যে এই নতুন মোৰ গানটো আহিব সকলোৱে আদৰি ল'ব বুলি ভাবিছোঁ মানে খাটাঙে ঠিক 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 এইটো এই মাজতে তপলা ভাল লাভা গান কৈ বহুত পপুলাৰ হৈছে কিন্তু মই ভাবিছিলোঁ এনেকৈ আদৰি ল'লোঁ কিন্তু কথাটো এনেকুৱা যিটা গানে হিট নহ'ব বুলি ভাবি সিটোৱে হিট হয় হয় ঠিক 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 সেই মাজতে স্কুটি গানটো গোৱালোঁ মই ভাবিছিলোঁ কাহে আদৰি নল'ব কিন্তু সিটোৱে ল'লোঁ এতিয়া নতুন গান যিটো ওলাব এইটো মই এক লাইন শুনাই দিছোঁ পতানি খান পিন্ধিয়া লাবি মজা গোৱালানি নাচন নাচিবি আংসা খান পিন্ধিয়া লাবি লেংটি কিস্তি মাৰিবি পতানি খান বঢ়িয়া পাতানি খান পিন্ধিয়া ওলাবি মোৰ মায়ুৰে পাতানি খান পিন্ধিয়া ওলাবি আৰু আপাগিলেও আংসা খান পিন্ধিয়া ওলাবি মোৰ মায়ুৰে আংসা খান পিন্ধিয়া ওলাবি ধন্যবাদ বহুত ভাল লাগিছে আজি মোৰ ঘৰত তোমালোকে আহিছা আকৌ আহিবা ইমান ৰেছপন্স দিয়াৰ কাৰণে সময় দিয়াৰ কাৰণে দাদীৰ কাৰণে বহুত বহুত ধন্যবাদ না বৰ ভাল পাইছোঁ দেই আৰু আহিবা দেই ধন্যবাদ আহিবা না আহিবি আৰু আহিবি ইনকা কৰিয়া বাৰে বাৰে আহিবি বল থাকিলে কি হ'ব আচলতে কায়দা ধন্যবাদ নিজের বিলাক